নমস্কাৰ বন্ধুসকল, অতি প্ৰতিভাসম্পন্ন ইউটিউবাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ সানিয়া আক্তাৰ পথ দুৰ্ঘটনাত নিহত হয়। নিজৰ ইউটিউবৰ কাৰণে শ্বুটিং কৰিবলৈ গৈছিল সানিয়া আক্তাৰ আৰু তেখেতৰ মাতৃ। একেখন গাড়ীতেই 8জনকৈ ব্যক্তি তেখেতৰ ইউটিউবত দিবৰ কাৰণে ভিডিঅ' শ্বুটিঙৰ কাৰণে গৈছিল আৰু এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত তেওঁলোকৰ নিহত হয়। মাত্ৰ 14 বছৰ বয়সতেই তেখেতক জনসাধাৰণে বহুত মৰম দিছিল আৰু বহুত জনপ্ৰিয় হৈ পৰিছিল সানিয়া আক্তাৰ। বন্ধুসকল, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ লগত যিকেইজন নিহত হৈছিল তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। সানিয়া আক্তাৰ মানিকে মাগিয়ে হেতে গানটিত কণ্ঠদান কৰি বহুত জনপ্ৰিয় হৈ পৰিছিল। তেখেতৰ লগত নিহত হোৱা ব্যক্তিসকলৰ নাম হ'ল ক্ৰমে মঞ্জু বেগম, যিগৰাকী আছিল সানিয়া আক্তাৰৰ মাতৃ, সানিয়া আক্তাৰ, ফৰিদুল ইছলাম, ইব্ৰাহিম আলী আৰু আব্দুল আৱাল। তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনাৰে। বন্ধুসকল, বহুত কম বয়সতে এগৰাকী প্ৰতিভাৱান ইউটিউবাৰ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি ভবাই নাছিলোঁ ইমান কম বয়সতেই তেখেতে ইহলীলা সম্বৰণ কৰিব বুলি। বন্ধুসকল, আমি সকলোৱে কামনা কৰোঁ যাতে তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰে। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লগতে থকা বেল আইকনটো দবাই দিব।